আজি অলপমান মই বজাৰ কৰিলোঁ। মই ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ কি কিনো মই বজাৰ কৰিলোঁ। এই বজাৰ মই কৰিলোঁ অনুৰাধাৰ যিখন ট্ৰেন্ডছ আছে মই তাতে অলপ কৰিলোঁ। তাত অকণমান ভেৰাইটিজ আহে, গতিকে মই বজাৰ কৰি তাত ভালো পাওঁ, বেয়া নাপাওঁ। এয়া মই বজাৰ কৰিলোঁ এই ৰেগুলাৰ ইউজৰ কাৰণে, যি ৰেগুলাৰ ইউজ আমাক দৰকাৰ হৈ থাকে, যিহেতু আমি সদায় ওলাই যোৱা হয়। সেইকাৰণে বেলেগ বেলেগ ড্ৰেছৰ অলপমান প্ৰয়োজন হৈ থাকে। লগতে কিনিলোঁ কেইটামান জিন্সৰ পেণ্ট। প্ৰথমে মই দেখাম আপোনালোকক এয়া জিন্সৰ কাৰণে, মোৰ হাজবেণ্ডৰ কাৰণে। তেওঁ কেইটামান পেণ্ট আনিলে। তেওঁ ৰেগুলাৰ অফিচৰ কাৰণে, অফিচৰ ৰেগুলাৰ ইউজৰ কাৰণে, এইবোৰ ৰেগুলাৰ ইউজৰ কাৰণে হৈ যায়। এতিয়া যিহেতু ফেষ্টিভেল ছিজন আহি আছে, ফেষ্টিভেল ছিজনৰ আগত অকণমান বজাৰ কৰিলে এইবিলাক অকণমান এতিয়া কমত পোৱা যায়। যিহেতু ইয়াৰ ৰেঞ্জ চলি আছে 2000লৈ এটকা কম, যিহেতু 2000 বুলি আমি ধৰিব পাৰোঁ। তো অকণমান এইখিনি এটা দুটা তিনিটা আনিছে, সেই গোটেইকেইটা ছেইম ৰেঞ্জৰে হয়, পিটাৰ ইংলেণ্ডৰ। আৰু কটন হয়, যিহেতু গৰমো চলি আছে, ৰেগুলাৰ ইউজৰ কাৰণে ভাল হয় এইখিনি। এইখিনি 2000 টকাত 500মান টকাকৈ ইয়াতে তেওঁলোকে এতিয়া অফাৰ চলি আছে ইয়াত। তো আপোনালোকে হয়তো যদি শ্বপিং কৰিব বিচাৰে আপোনালোকে যাব পাৰে তাত। এতিয়া চবতেই অফাৰ চলি আছে। এতিয়া ৰেগুলাৰ ইউজৰ কাৰণে একচুৱেলি বজাৰ কৰিবলৈ ভাল। ৰেগুলাৰ আমি যিহেতু যিসকলে অফিচ যায়, যিসকলে সদায় ওলাই যায়, বা কামৰ কাৰণে হওক, যি কাৰণে হওক, তেওঁলোকৰ কাৰণে এনেকুৱা সময়টোত বজাৰ কৰা বেষ্ট টাইম বুলি মই ভাবোঁ। কাৰণ এতিয়া অলপমান আগৰ যি ষ্টক থাকে, সেই ষ্টকখিনি তেওঁলোকে উলিয়াই দিব বিচাৰে। আৰু এতিয়া পূজাৰ কাৰণে তেওঁলোকে নতুন যি ষ্টক, সেই ষ্টকে তেওঁলোকে ফিল কৰে গোটেই শ্ব'ৰুম। গতিকে নিজৰ পচন্দ অনুযায়ী আপোনালোকে ল'ব পাৰে গৈ পেলাই। এয়া অলপমান কিনিলোঁ আৰু অলপমান বজাৰ আৰু অলপমান কিনিবলৈ থাকিল, কিনিব লাগিব, দেখাম আপোনালোকৰ আগত মই। যিহেতু মই কাপোৰৰ বহুত চখ হয় মোৰ, ভাল লাগে ৰেগুলাৰ পিন্ধি বেলেগ বেলেগ। এযোৰ ল'লোঁ চকলেট কালাৰৰ, আৰু এযোৰ মই দেখাম আপোনালোকক। এযোৰ হৈছে নেভি ব্লুৰ অকণমান হেণ্ডৱৰ্ক কাম কৰা আছে নেক পৰ্চনত। ইয়াৰ দামটো বহুত বেছি নহয় দেই, আপোনালোকে চাব পাৰে 1000ৰ হয়। এয়া 1000 মানে ইয়াত এইখিনিত কিন্তু কোনো অফাৰ নাই। এই 1000 মানে 1000 আৰু এইখিনিত এই ৰেগুলাৰ ফিটিঙৰ কাৰণে, ৰেগুলাৰ ইউজৰ কাৰণে এইখিনি ৰেঞ্জ কেৰি কৰিব পাৰি। তো ইয়াত আৰু অফাৰ নহ'লেও হয়, যিহেতু কাপোৰটো অকণমান ভালেই পাইছোঁ, ৰেগুলাৰ ইউজৰ কাৰণে ভালো হয় আৰু কমফৰ্টো হয়। কাপোৰটো মই তাতে ট্ৰায়েল দি চালোঁ। আৰু লগতে এটা আনিছোঁ, এইটো লেগিংছ এটা। হয়তো ইয়াৰ লগত যদি পাটিয়ালা পেণ্টটো যদি নিমিলে, তেতিয়াহ'লে মই এইটো লেগিংছটো ইউজ কৰিব পাৰোঁ। গতিকে সেইটোও লৈ আহিলোঁ। এয়াই হৈছে কমৰটো, কমৰটো পৰ্চন। কাপোৰটো ভাল, সঁচাকৈ ভাল ক'ব লাগিব কাপোৰটো। আৰু সেইটো কাৰণেই মই ল'লোঁ। এইকেইযোৰ ৰংটো মোৰ ভাল লাগিলে, প্লাছ কাপোৰটো ভাল লাগিলে। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে জল্দি গৈ আপোনালোকে বজাৰ কৰিব পাৰে। আৰু এনেধৰণৰ সুবিধা আপোনালোকে ল'ব পাৰে। আৰু এটা কিনিলোঁ মই, এইটো কেপ হয়, কেতিয়াবা দৰকাৰ হয় ৰ'দ দিলে মানে। আৰু হাজবেণ্ডে কেপ কেতিয়াবা লগায় কেতিয়াবা। কেপটো কিন্তু বেছি দাম নহয় দেই, চাব পাৰে 200 অনলি। কিন্তু ভাল, বেয়া নহয়, কম দাম হ'লেও বেয়া নহয়। তো এয়াই আছিল আজি মোৰ শ্বপিং। মই কি কৰিলোঁ দেখালোঁ। আজিলৈ আহোঁ, ধন্যবাদ।